স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' শ্বুট কৰিব গৈ আছো আৰু ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো এখন ধুনীয়া ঠাইত গৈ আছো ঠাইখিনি আপোনালোকক দেখাম বুলি ভাবিছো আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব মই ভিডিঅ' দিলে যাতে আপোনালোকে চাব পাৰে আৰু কোন কোন আহিছে মই এতিয়া দেখাম জানো এতিয়া নেদেখাও অলপ পাছত দেখাম লগ পাই আছো তেতিয়াহ'লে আমি আহি আছো ধেমাজিৰ পৰা আৰু এতিয়া আমি আহি পালোহি পাইছিব চিচিবৰ গাঁও পাইছি আপোনালোকৰ এই পৰিৱেশটো বহুত ধুনীয়া আচলতে ৰাস্তাটো চাৰিওফালে গছ আছে যে দেখিবলৈ বহুত ধুনীয়া লাগিছে আপোনালোককো দেখাওঁ বুলি ভাবিছো চাই লওক অকমান guys আমি আহি পাই গলুহি বগীবিল দলং আৰু ইমান ধুনীয়া হয় চাওকচোন বহুবাৰ আহিছো বাৰু এই ৰাস্তাতে বহুবাৰ আপ ডাউন কৰিছো এফালে দিছে গাড়ী আহি আছে গুতে কিন্তু তথাপিও মানে দেখুৱা হোৱা নাই আৰু ভাবিছো আজি অকমান ৰম ইয়াতে প্ৰত্যেক দিনা দৰে ৰুৱা হয়ে বাৰু আৰু ইয়াৰ বতাহ যদি নললে মানে ভাল নালাগে সেই কাৰণে অকমান দেৰি ৰৈ লওঁ ৰৈ মেলি আপোনালোকক দেখাওঁ অকমান ব্ৰহ্মপুত্ৰখনত যথেষ্ট পানী কিন্তু বহুত হৈ আছে দেই দেখাব চেষ্টা কৰিম বাৰু আপোনালোকে চাই থাককচোন ভিডিঅ'টো এইখন আছে ব্ৰহ্মপুত্ৰখন দেখিছে পানী যথেষ্ট বাঢ়ি আছে বাৰু এইফালে কিন্তু চাপৰি ওলাইছে ভালেই হৈছে পানীটো অলপ মানে শুকালে মানে যিখিনি এৰিয়াত বানপানী হৈ আছে সেইখিনি পানী ইয়ালৈ আহিব পাৰিব ব্ৰহ্মপুত্ৰখনে কঢ়িয়াব পাৰিব আৰু তথাপিও ইয়াতে বালিয়ে দেখি আছোচোন ইয়াতে বালিয়ে হৈ আছে এইফালে গভীৰ বহুত আৰু কোন কোন আহিছে মই দেখাম বুলি কৈছিলো নহয় ইয়াত চাওক চিনাকি হৈ লওক আপোনালোকেও হাইটো কোৱা এজনী আছে ভণ্টি আৰু তাই মানে বগীবিললৈ অহা নাছিলে দলং চাম বুলি আজি ইমান দিনৰ পৰা কৈ আছে কিন্তু চোৱা হোৱা নাই আজি ফাইনেলি আহিলে কেনেকুৱা লাগিছে অনুভৱটো বহুত ভাল কিমান ভাল হা 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 বহুত বেছি ভাল ধেমাজি চাই ভাল লাগিলে ধেমাজিলৈ আনিলে ইমানেই পানী ৰুমৰ ভিতৰত সোমোৱা বাহিৰে মানে একোৱে কৰিবলৈ নহ'ল ইমানেই ভাল লাগিছে ভাবিছিলোঁ ধেমাজিত অলপ ফুৰিম কিন্তু পানী বাঢ়ি গ'ল যিহেতু সেইকাৰণে একো ফুৰা নহ'লে আৰু তাই সোমায়ে থাকিব লগা হৈ গ'ল একো নাই আৰু এজন আমাৰ দেখাই দিছোঁ আৰু এজন লগতে আহিছে যেতিয়া দেখাই দিয়াটো ভাল হ'ব আপোনালোকৰ লগতো অকণমান মুখখন দেখাই দিওঁ আৰু এইয়া এতিয়া অলপ ফটো চটো মাৰি লওঁ ফটো মানে আছে আগত বহুত ফটো মাৰি থোৱা আছে তাইক অলপ ফটো চটো ক্লিক কৰি দিওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আমি য'ত গৈ আছোঁ এতিয়ালৈকে কোৱাই হোৱা নাই একেবাৰে সেই ঠাইখিনিত লগ পাম বুলি ভাবিছোঁ আৰু ঠাইখিনি দেখাম বুলি ভাবিছোঁ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আপোনালোকে এইবিলাক দেখিছেনে গাঁত হৈছে কিমান একদম গাঁত হৈ গৈছে বনোৱা বেছি দিন হোৱাই নাইচোন তথাপিও ইমান বেয়া হৈছে দলংখনত লেতেৰা কৰিছে দেই মানুহবিলাকে বহুত ঠিক আছে তেতিয়াহ'লে ব'লকচোন আমি যিখিনি ঠাইলৈ যাম বুলি ভাবিছিলোঁ সেই ঠাইখিনিলৈ যাওঁ আৰু ঠাইখিনি উপভোগ কৰোঁ এয়া হৈছে জগন্নাথ মন্দিৰ ডিব্ৰুগড় টাউনৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰত অৱস্থিত চাওকচোন কিমান ধুনীয়া চাগে ভিতৰত চাগে আৰু ভাল লাগিব ন বাহিৰৰ পৰা ইমান ধুনীয়া একদম ৰাজপ্ৰসাদৰ দৰেহে লাগিছে হয়নে বাৰু এইফালে চাওকচোন আমাৰ গগৈদেৱ একেবাৰে আগতহে গৈছে আগে বোলা ভিনি খোলালি অ'কে চেণ্ডেল ইয়াতে খুলি লওঁ আমি ইয়াতে ভৰাই দি যাব পৰা হ'ব ভৰালেও ভৰা নহ'লে ছাইডত হ'লেও থওঁ চিজিল হৈছে বস্তুটো মানে কাৰো চেণ্ডেল কাৰোলৈ নাযায় আৰু চেণ্ডেল হেৰুৱা ভয় নাথাকে আৰু সিংহচ নো এণ্ট্ৰি লগাই দিলে 1 বজাৰ পৰা 2 বজালৈকে আসলতে গেটখন নুখুলা কাৰণে এতিয়া নো এণ্ট্ৰি লগাই দিলে ভিতৰত যাব পৰা নহব চাগে
আমাৰ অহা অলপ লেট হৈ গ'ল, 1 বাজি গ'ল যিহেতু। চাফা কৰে সেইকাৰণে এইখিনি সময়ত বন্ধ থাকে। তথাপি অলপ সময় ৰৈ চাওঁ কি কৰিব পাৰোঁ। আমি মন্দিৰৰ চাৰিওফালে এপাক ঘূৰি লৈছোঁ। সঁচাকৈ বহুত ধুনীয়া। সেইফালে ফুলবোৰ বহুত ধুনীয়াকৈ সজাই থৈছে, ফুল ৰুইছে আচলতে। এইফালে উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ আৰ্হিৰে এই মন্দিৰটি নিৰ্মাণ কৰা হৈছে। আৰু এইটো বেছি মানে পুৰণা মন্দিৰ নহয়, 2014 চনত বনাইছিলে নেকি, 2014 চনমানত বনাইছিলে, মই বিশেষ নাজানো বাৰু। তথাপিও যিমানখিনি জানো সিমানখিনি ক'বলৈ চেষ্টা কৰিছোঁ। চাওকচোন ইমান ধুনীয়া দেৱালবিলাক ফুল কাটি থোৱা আছে। সেয়া আচলতে হাত লাগি থকাৰ কাৰণেহে মন্দিৰৰ দৰ্জাখন বন্ধ আছে বুলি কৈছে। আমিও আচলতে পাহৰি থাকিলোঁ, আজি পটককৈ গুচি আহিলোঁ। সেইকাৰণে ভিতৰৰ ভাগলৈ যাব নোৱাৰিম, বাহিৰে বাহিৰে চাব কৈছে বাৰু। বাহিৰে বাহিৰে চাবলৈ যত্ন কৰোঁ, আপোনালোকক দেখাবলৈ যত্ন কৰিম। তলত গোটেই পানী, আচলতে চাফা কৰি আছে। এইফালে চাওক কি ধুনীয়া 360 ভিউজ এটা দি দিছোঁ আপোনালোকক। বাহিৰলৈ নগ'লেও হয় আৰু পুৰীত জগন্নাথ মন্দিৰ নাচালেও হ'ব। আমাৰ অসমতে আছে, অসমলৈ আহক আপোনালোকে, ডিব্ৰুগড়লৈ আহক এই মন্দিৰটো দৰ্শন কৰিবৰ বাবে। কিন্তু আমাৰ লেখীয়া নকৰিব আৰু। আজি যিহেতু বন্ধ থকা দিনে গুচি আহিলোঁ, তেনেকৈ চাই মেলি আহিব, ডেট মিলাই ল'ব। এইফালে পাৰ আছে দেই ইয়াত বহুত। জগন্নাথৰ পূজা কৰা হয় ইয়াত। ইয়াৰ পৰা চাবলৈ দিছে আমাক, আচলতে ভিতৰত যাব মানা কৰিছে। চাইছোঁ এইফালে ওপৰত পাৰ উঠি আছে। এটা শান্ত পৰিৱেশ আচলতে। ইয়াত থাকিলে মানে বেলেগ একো মানে মন নাযায় আৰু। হাই হুমুৰিবিলাক যাবলৈ মন নাযায় ওলাই মেলি। আচলতে জেগাখিনি বহুত ঠাণ্ডা হয়, আৰু মন্দিৰ যিহেতু ঠাণ্ডা হ'বই নহয় জানো। মন্দিৰ আৰু কেনেকুৱা লাগিছে, কেনেকুৱা লাগিছে? এই ৰ'বা চেল্ফি পাছত মাৰিবা। কেনেকুৱা লাগিছে? চোৱা আকৌ কেনেকুৱা লাগিছে? ভাল লাগিছে? শান্ত পৰিৱেশ, শান্ত বতাহ বোলে। তেওঁ মূদৈ হৈছোঁ আৰু শব্দ ব্যৱহাৰ কৰি। এইফালে চাওক, কি কৈছা? আপোনালোকো আহিবচোন, চাব, চাই ভাল পাব। হা আপোনালোকো আহিবচোন, চাবহি, চাই ভাল লাগিব। সেইফালে চাই চেল্ফি লৈ কথা কয় নেকি? আপোনালোকো আহিব, চাব, ভাল লাগিব। এইফালে আছে পদুমৰ বৰ ধুনীয়াকৈ আঁকি থৈছে দেই, একদম বৰ ধুনীয়াকৈ বনাইছে। আৰু মন্দিৰৰ পৰা ওলালোঁ আৰু ওলাই গৈ আছোঁ এতিয়া আমি ঘৰলৈ। আৰু গৰম অতি বেছি পৰিছে, সেইকাৰণে আমি এইটো মেংগ' খাই লওঁ। আৰু এইফালে তাইও খাই আছে মাজা। এইফালে আমাৰ গগৈদাই গাড়ী চলাই আছে। তেতিয়াহ'লে ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ, যিহেতু দীঘলীয়া হৈ গৈ আছে আৰু দেখাবলগীয়া বৰ বিশেষ নাই। ঘৰত গৈনো কি দেখাম নহয় জানো। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, নতুনকৈ চাই আছে, তেতিয়া ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে বাই বাই। বাই বাই তেতিয়া। বাই বাই চিষ্টাৰ, টাটা, বাই বাই।